আজি শ্বিলঙৰ নেক্সট ডে হয় আমি এতিয়া ধুনীয়াকৈ ওলাই কৰি ল'লোঁ আৰু আজি আমি চেৰাপুঞ্জী এনেকৈ ক'ৰবাত যাম 4টা বজাতে উঠি কৰি গা পা ধুই পূৰা ৰেডি হৈ গ'লোঁ 6টাত যোৱা কথা আছিলে এতিয়া 6টা বাজিয়ে গ'ল আৰু ইফালে আমাৰ ওলাই আছে ধুনীয়াকৈ গোটেইখিনি ক'তনো হয় ছোৱালী মানুহ ইমান পটককৈ টাইম লাগিব ইফালে ছাৰে আহি পেলাই মাত দিলেহি আৰু যিয়ে নহওক মই বোলো মই ব্লগটো আৰম্ভ কৰি লওঁ নহ'লে থাকিয়ে যাবগৈ নমস্কাৰ সকলোকে মই জ্যোতিকা অসমীয়া ছোৱালী জ্যোতিকাৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰতো ভালেই বাৰু ইয়াতে ইমান ঠাণ্ডা ৰাতিপুৱা ইমান ঠাণ্ডা লাগিছে এতিয়া বাৰু ৰ'দটো দিওঁতে অকণমান আৰু কিবা এটা চেৰাপুঞ্জীটো আৰু ঠাণ্ডা সেইকাৰণে পূৰা চবেই চুৱেটাৰ টুৱেটাৰ লগাই লৈছে আৰু এতিয়া আমি যাওঁ আপোনালোকে চাই থাকিব চব গাৰ্লছবোৰে ওলাই আছে ধুনীয়াকৈ এফালে হৈ গ'ল আমাৰ এই পলছ বাইদেৱে গায়ে ধোৱা নাই এতিয়ালৈকে মানে তাই ৱেটিং লিষ্ট ৰেডি হৈ গ'লোঁ যাওঁ আৰু বেগ চেগ লৈ পেলাই দেখুৱাই দিয়া চবেই এইফালে আমি ৰুমটো এৰিলোঁ আৰু ন এৰিলোঁ আৰু বাই বাই ৰুমটোহে পাই এইটো হোষ্টেলত আছিলোঁ দেই এইটো এতিয়া বাই বাই হোষ্টেল ব্ৰেকফাষ্ট কৰিছে এয়া এইফালে গোটেইখিনি ইয়াতে এইফালে ইয়াত আমি এতিয়া চেৰাপুঞ্জীলৈ গৈ আছোঁ वाव गाइस पागल हो गइसु न कम धुनिया ने बहुत धुनिया एकदम की धुनिया हवा আমি এতিয়া চেৰাপুঞ্জী পাইছোঁ আৰু চেৰাপুঞ্জী বহুত দূৰ দেখো ন ইফালে আমি আৰু ওপৰলৈ গৈ থাকিব লাগিব তো এতিয়া ৰাতি খোৱা নগ'ল ন দেৰি হ'ল মই নাযাওঁ দে মই পালোহি মেইন ভিউটো বাৰু দেখাই নাই এতিয়াও ভৰি একে কাটি গৈছে আৰু কিমান যে দূৰ নহয় বা বহুত দূৰ আছে আমিনো কেনেকৈ যাম এতিয়া জানো জোতা একে ভৰি চুই কাটি গৈছে চবৰে কেনেকুৱা ধুনীয়া ভিউ চাওক ৱাও চবফালে কুঁৱলী কুঁৱলী খালি ধুনীয়া লাগিছে নে মিনি বহুত বহুত জুই জুই পলছ কৈ দিয়া কেনেকুৱা লাগিছে ভাল বৰ বেছি আমি ওপৰত আছোঁ গাইছ সেইফালে তলত পূৰা গোটেইখিনি আছে আৰু আচলতে এখন পাৰ্কহে বোলে কিন্তু নামটো কি মই নাজানো কাৰণ চাইনবোৰ্ড চাবলৈ মানে আমাৰ সময় নাইকিয়া তেনেকুৱা নিচিনা আৰু বহুতে কৈছে বহুত ঠাণ্ডা হ'ব আমিতো হেৰি পিন্ধাই নাই চুৱেটাৰ পিন্ধাই নাই কিছুমানে গোটেই গালে বহুতেই পিন্ধি আহিছে ন মিনি চুৱেটাৰ জেকেট বাপৰে বা আমি নাই দেই বোলো নাই গৰম উঠিব এতিয়া পূৰা মানে ভালহে লাগিছে আৰু গৰম উঠি আছিলে বতাহটো পোৱাৰ লগতে ভালহে লাগিছে অকণমান চাউণ্ড শুনক আমাৰ একদম পলছে ভয়ে খাই গৈছে Oh my God! বহুত গৰম গাইছে এতিয়া আইচক্ৰীম এটা খাই লৈছোঁ চবেই এতিয়া আমি বৃহৎ গুহা এটা চাবলৈ গৈ আছোঁ এয়া ছাৰে টিকেট কাটি আছে চব লাইনত থিয় হৈছে এইফালে চাওক গাইছ কেনেকুৱা জংঘল পলক পলক ভিতৰলৈ যাওঁ পূৰা ফেমাছ বোলে গুহা এটা আছে ইয়াতে আমি চাবলৈ আহিলোঁ ন বিতুপন হয় বুলি কোৱা অঁ এইফালে দেখিছে কিমান জংঘল পূৰা অদ্ভুত বোলে ব'লকচোন বা আপোনালোককো দেখাওঁগৈ এয়া বহুত ওপৰত আছে এতিয়া আমি গৈ থাকোঁ বহুত পিছল অলপমান ভালকৈ চাই চিতি যাওঁ তাৰপিছত আপোনালোকক মই দেখাই আছোঁ এতিয়া গাইছ চব গৈছে গুহা ফালে আমি এতিয়া সোমাইছোঁ গৈ আছোঁ গুহা মাজে মাজে ব'লা 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 কিয় ভয় লাগে এতিয়া আমি ইমান চাওকচোন সৰু জেগা দি সোমাব লাগিব ভয়ো লাগিছে কিন্তু ভগৱানৰ নাম লৈ যাওঁ আৰু গাইছ বাপৰি বহুত পানী চাপৰি চাপৰি আহি ভিতৰ মই মনটোদাৰ কাৰণে আহিব পাৰিলোঁ আৰু নাহোঁ বুলিয়ে কৈছিলোঁ ওলাই গ'লোঁ ভালো লাগিল বাৰু আপোনালোককতো মই কোৱাই নাছিলোঁ কিয় আহিছিলোঁ আমি আচলতে প্ৰজেক্টৰ কাৰণে আহিছিলোঁ ইংলিছ স্কুলৰ পৰা আমাক প্ৰজেক্টৰ কাৰণে আনিছিলে তাকে আমি এতিয়া প্ৰজেক্টৰ কাৰণে এইবোৰ কিছুমান কথা চথা সুধি থাকিব লাগে ন সেইকাৰণে আমি এতিয়া পূৰা ফটো চটো লৈ গৈ এনেকৈ আছোঁ আৰু ইয়াতে উকালিকা ফলছত আছোঁ ইয়াতে চাওকচোন একো ধৰিব নোৱাৰে চবফালে পূৰা বগা পূৰা মানে ডাঙৰ ইয়াৰ পৰা গোটেইখিনি দেখে বুলি কৈছিলে সেইকাৰণে আহিছিলোঁ যেতিয়া ধৰিব নোৱাৰে ইমান ভাল লগাই নাই কাৰণ চবফালে বগা একো দেখাই নাই যেতিয়া ভালেই লগা নাই আৰু আমি এতিয়া ভাত খাবলৈ সোমাইছোঁ গোটেইখিনি ভাতৰ লগত এয়া দিছে আৰু চব শুইছে চাওক চব ভাগৰু আৰু এতিয়া
শ্বিলঙৰ পৰা ওলাইছোঁ আৰু মানে আমি ৰাতি কাৰণেই আহিছিলোঁ আজি যামগৈ এতিয়া আৰু চাই কৰি ল'লোঁ তাৰপিছত এতিয়া ইমান ভাগৰ লাগিছে আৰু ভিডিঅ' বনোৱা ভিডিঅ'ত নাই আৰু মানে বহুত ভাগৰ লাগিছে কালি ৰাতি টোপনিও ক্ষতি হ'ল তাতে এতিয়া আৰু শ্বিলং বাই বাই আৰু গৈ আছোঁ মানে এতিয়া শ্বিলঙতে আছোঁ আৰু ভিউ চাওক গাইজ কিমান ধুনীয়া লাগিছে ন কি ক'ম আৰু ওপৰৰ পৰা এনেকুৱা মজা লাগিছে নহয় গাইজ আপোনালোকতো বহুত আহিছেই চাগে আৰু কোন কোন এই ঠাইডোখৰলৈ আহিছে মোক কমেণ্ট কৰি জনাব চাওকচোন গোটেই শ্বিলংখন দেখা নিচিনা লাগি গৈছে একদম কিমান যে মজা লাগিছে নহয় এফালে চাওক ইয়াত পানী পৰি আছে ৱাও বিউটিফুল এইবোৰ কিনি ল'লোঁ আৰু কিনিছোঁ কিন্তু সেইবোৰ বেগত আছে আৰু এতিয়া আমি ঘৰলৈ বুলি আৰু যাত্ৰা আৰম্ভ আমি ভাত খাবলৈ সোমাইছোঁ ইয়াত ঢেৰ বস্তু দিছে ভাতৰ লগত চাওকচোন দেখি পেলাই লোভ লাগি গৈছে নহয়নে আমাৰ মানে মিনিয়ে একদম খাওঁ খাওঁ কৰি আছে লাষ্ট পাই গৈছে रहा नहीं जाता तड़प ही ऐसी है ना नहीं नहीं सोके सोके পুৰা বাটত ভাত চাত খালোঁ খাই গৈ পেলাই এতিয়া ঘৰলৈ যাবলৈ বিচাৰোঁ গৈ লৈছে ধুনীয়াকৈ মানে কালি যাওঁতেও পূৰা নৰ্মেলকৈ গ'লোঁ নাচ নাচ নাই এতিয়া 2000 years later গাইজ গুড মৰ্ণিং কালি আমি 12টা বজাত শ্বিলঙৰ পৰা আহি পেলাই পাই গ'লোহি তাৰপাছত আৰু ভিডিঅ' কৰা নহ'লে ৰাতি আহি পেলাই শুই গ'লোঁ ইমান টোপনি ধৰিছে পূৰা ভাগৰত পূৰা টোপনি গ'ল আজি 9:30মানত উঠিছোঁ ৰাতিপুৱা মানে মই উঠিব পৰা নাই গোটেই ভৰি বিষ গোটেই গা বিষ ভৰি বিষ একদম মানে তাতে অহা যোৱা কৰি থকা গাড়ীত একেৰাহে বহি থকা পূৰা মানে গা বিষ হৈ গৈছে আৰু তাতে মোক ভৰিও কাটিলে জোতা পিন্ধি নগৈ পেলাই চেণ্ডেল পামচু পিন্ধি গ'লোঁ পামচুৱে গোটেই মোৰ ভৰি কাটি অৱস্থা নাইকিয়া কৰিলে মানে এতিয়া মই চেণ্ডেলো পিন্ধিব পৰা নাই এনেকুৱা হৈ গৈছে আগফালেও কাটিছে আৰু পিছফালেও অকণমান কাটিছে মানে সেয়াই আৰু বহুত বেছি ভাল লাগিলে বহুত এনজয় কৰিলোঁ ছাৰ আৰু লগতে মোৰ ফ্ৰেণ্ডছবোৰো আছিলে আমি এৰাতি থাকিলোঁ ধুনীয়াকৈ বহুত ভাল লাগিলে দিনবোৰ কটালোঁ এইবোৰ দিনটো আৰু কেতিয়াও ঘূৰাই নাপাওঁ সেইকাৰণে স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ মই এই ব্লগটোতে এনেকৈ ৰাখি দিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ চাবলৈ হ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যোনসকলে কৰা নাই কৰি দিব সোনকালে তেনেহ'লে আজিলৈ বাই বাই নেক্সট ব্লগত আকৌ লগ পাই আছোঁ মোৰ ফালৰ পৰা সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বেছি শুভেচ্ছা জনালোঁ